গাহৰি গাহৰি বুলি ক'লে আমাৰ প্ৰত্যেকৰে এটা আৱেগ জড়িত হৈ থাকে কাৰণ গাহৰিটো আমি খাই চবেই ভাল পাওঁ গতিকে আজি আমি বনাম অমিতা আৰু গাহৰি খুবেই টেষ্টি হয় তাৰ কাৰণে আপুনি পোনপ্ৰথমে দোকানলৈ গৈ ধুনীয়া টেষ্টি গাহৰি চাই ল'ব যেটো আপুনি ভাল পায় সেই গাহৰিটো আপুনি লৈ ল'ব তাৰ পৰা আপুনি ধুনীয়াকৈ গাহৰিখিনি ধুই আলু পিয়াজ যেটো অমিতাটো সৰু সৰুকৈ কাটি ল'ব আৰু ইয়াতে মই মছলা লৈছো মই যি মছলা খাই ভাল পাওঁ কেঁচা জলকীয়া পিয়াজ বিলাহী লৈছো আৰু এইখিনি আমি ধুনীয়াকৈ মিক্সিত পিছি লম একেলগ কৰি ধুনীয়াকৈ পিছি ললো মছলাখিনি ৰেডি হৈ গ'ল এতিয়া আমি কেৰাহীটো বহাই আমি তাত মাংসটো দি দিছো আৰু ইয়াতে আমি তেল ব্যৱহাৰ নকৰো কাৰণ তেলটোত গাহৰিত তেল থাকে আৰু মাংসত তেল খোৱাটো বেয়াই গতিকে ধুনীয়াকৈ গাহৰিটো দি আমি 1 মিনিট মান ধুনীয়াকৈ লৰাই লোৱাৰ পিছত আমি ইয়াত পিয়াজখিনি ব্যৱহাৰ কৰিম পিয়াজখিনি দি পেলাই ধুনীয়াকৈ মাংসটো ভাজিম আৰু ইয়াৰ পৰা অকণ পিছত ধুনীয়াকৈ তেল ওলোৱা আৰম্ভ হৈ যাব তো পিয়াজখিনি দি আমি ধুনীয়াকৈ ভাজিম আৰু ইয়াতে আপুনি পিয়াজখিনি দিয়াৰ পাছত অকমান 1 মিনিট মান ধুনীয়াকৈ ভাজিব 1 মিনিট 2 মিনিট মান ভাজিব ধুনীয়াকৈ মই কাটি দেখাইছো 2 মিনিট মান এনেকৈ ভাজিব আৰু 2 মিনিট মান ভজাৰ পিছত ইয়াতে আপুনি আদা নহৰু পেষ্ট ব্যৱহাৰ কৰিব মানে আদা নহৰু এইটো ব্যৱহাৰ কৰিব আদা নহৰুটো দিয়াৰ পাছত তাক আকৌ ধুনীয়াকৈ ভাজিব 2 মিনিট মান ভজাৰ পাছত তাতে আপুনি নিমখ অলপ দিব কাৰণ নিমখটোৰে দিয়াৰ লগে লগে মাংসৰ যি এক্সট্ৰা পানী থাকে পানীটো আপোনাৰ বাহিৰ হৈ যাব তেনেকৈ আপুনি অকমান ভাজি ইয়াতে আপুনি নিমখ ব্যৱহাৰ কৰিব যিমানটো জোখ অনুসাৰে আপুনি নিমখটো দিব হালধি ব্যৱহাৰ কৰিব হালধিটো ব্যৱহাৰ কৰি গুটিকেটা মিক্স কৰি ধুনীয়াকৈ আকৌ 2 মিনিট মান ভাজিব ধুনীয়াকৈ 2 মিনিট মান ভজাৰ পাছত আপোনালোকে কি কৰিব যেটো আপোনালোকে বনাই ল'ব মছলা যেটো মছলা আমি ৰেডি কৰিছো সেই মছলাটো আমি ইয়াতে দি দিম কিন্তু তাৰ আগত আপুনি 2 মিনিট নহয় 2 মিনিটৰ অকণ বেছিকৈ ভাজিব ভজাৰ পিছত আপোনালোকে সেই মছলাটো ব্যৱহাৰ কৰিব কাৰণ এই মছলাটোত বিলাহী আছে আৰু বিলাহীত পানী থাকে গতিকে যেতিয়া অকণ মাংসটো ধৰিব তেতিয়া সেই মছলাটো দিব আৰু মছলাটো দিয়াৰ পাছত আপোনালোকে খুব ধুনীয়াকৈ ফ্ৰাই কৰিব আৰু এতিয়া আমাৰ কেৰাহীত সেই মছলাটো লাগিও নাযায় গতিকে বহুত ধুনীয়া ফ্ৰাই হৈ দেখিছে আমাৰ ধুনীয়াকৈ বিলাহীয়ে পানী এৰিছে আৰু ধুনীয়া ফ্ৰাই হৈছে আৰু ইয়াৰ পিছত ফ্ৰাই কৰাৰ পাছত আপোনালোকে এইখিনি অমিতাখিনি এড কৰিব আলুখিনি এড কৰি আকৌ ভাজিব এতিয়া তেল আৰু পানী পুৰা এৰিছে দেখিছে ন এনেকৈ বনালে কি হয় আপোনালোকৰ তেলটো মাংসৰ পৰা বাহিৰ হৈ যায় আৰু মাংসটো খালে কোনো ধৰণৰ আভোক নালাগে আৰু বহুত বেছি টেষ্টি লাগে খাই বহুত ধুনীয়া লাগে এতিয়া দেখিছে শুকাই গৈছে আৰু এতিয়া আমি ইয়াত অলপ পানী ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকে অকণ পানী ব্যৱহাৰ কৰি ভাজিব প্ৰায় 3-4 বাৰ মান অকমান জাস্ট পানী দি ভাজিব ধুনীয়াকৈ 3-4 বাৰ এনেকৈ অকণ পানী দি আপোনালোকে ভাজিব ধুনীয়াকৈ ভাজি লোৱাৰ পিছত আপোনালোকে কি কৰিব অলপমান বেছিকৈ পানীটো ব্যৱহাৰ কৰি তাত ঢাকন লগাই দিব আৰু ঢাকন লগাই দিয়াৰ পাছত আপোনালোকৰ মাংসটো খুব ধুনীয়াকৈ এতিয়া আপোনালোকে দেখিছে নহয় মাংসটোত আমি পানী এড কৰিব পাৰোঁ পুৰা শুকাই গৈছে এতিয়া আমি পানী দি অকমান ঢাকনখন মাৰি দিম 5 মিনিট মান ঢাকনখন মাৰি দিলোঁ ইয়াৰ পিছত চাওক মাংসখিনি ধুনীয়াকৈ উতলিছে তাৰ পৰা আপোনালোকে আকৌ এবাৰ এইখিনি খোৱাৰ পাছত আকৌ এবাৰ পানী ব্যৱহাৰ কৰি ঢাকন মাৰি দিব ঢাকন মাৰি দিয়াৰ পাছত আপোনালোকৰ মাংস ৰেডি হৈ গ'ল আৰু আমাৰ ফাইনেল লুকটো এইটো খাবলৈ কিন্তু বিৰাট টেষ্টি এবাৰ খাই চাব ধন্যবাদ